মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। এখন ৰাজ্যত এটা গভাইত চোৰ আছিল। চোৰটো ইমানেই বুদ্ধিয়ক আছিল যে বহু বছৰ ধৰি তাক কোনেও ধৰা পেলাবই পৰা নাছিল। অৱশেষত যেনিবা এবাৰ ৰজাৰ সৈন্যই তাক ধৰা পেলালে আৰু ৰজাই এটা দিন ঠিক কৰি তাক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিলে। নিৰ্দিষ্ট দিনত চোৰটোক শিকলিৰে হাত ভৰি বান্ধি হাজিৰ কৰোৱা হ'ল শাস্তি দিয়া ঠাইত। আৰু ৰজাই চোৰটোক ক'লে যে তোৰ কাৰণে দুটা শাস্তি ঠিক কৰা হৈছে আৰু তই তোৰ পচন্দ অনুসৰি যিকোনো এটা শাস্তি ল'ব পাৰ। প্ৰথম শাস্তিটো হ'ল যে এই ফাঁচী কাঠত তোক ওলমাই থোৱা হ'ব 1 ঘণ্টা। আৰু দ্বিতীয়টো শাস্তি হ'ল বন্দীশালৰ কাষতে লাগি থকা এই ঘৰটোৰ ভিতৰলৈ তই সোমাই যাব লাগিব আৰু সোমাই যাওঁতে ঘৰটোৰ এই প্ৰকাণ্ড লোহাৰ দুৱাৰখন যন্ত্ৰৰ সহায়ত নিজে নিজে খোল খাই যাব আৰু তই সোমাই যোৱাৰ পাছত লগে লগে দুৱাৰখন বন্ধ হৈ যাব। কিন্তু এই দুৱাৰখনেদি সোমাই গৈ তই কি শাস্তিৰ সন্মুখীন হও সেয়া মই তোক এতিয়াই নকওঁ, তই গৈহে গম পাবি। গতিকে এতিয়া তই ক যে তই কোনটো শাস্তি ল'বলৈ আচলতে ইচ্ছা কৰিছ। চোৰটো মহা বিপদত পৰিল। ৰজাৰ কোনটো শাস্তি সি এতিয়া মূৰ পাতি লয়। প্ৰথমটো শাস্তি হৈছে মৃত্যুদণ্ড। সি জানে সি যে মৰিব সেয়া খাটাং। কিন্তু দ্বিতীয় শাস্তিটোত কি আছে সি কোনো ৰকম অনুমান কৰিব পৰা নাই। অৱশ্যে যিখন প্ৰকাণ্ড লোহাৰ দুৱাৰ সি দেখিছে সেইখন দেখিতো সি অনুমান কৰিছে যে শাস্তিটো অতি গুৰুতৰে হ'ব, হয়তো ফাঁচী কাঠত ওলমাতকৈও অধিক ভয়ংকৰ হ'ব। গতিকে সদায় দেখি থকা শাস্তিটোকে লোৱা যাওক বুলি ভাবি চোৰটোৱে ফাঁচী কাঠত ওলমি থাকিবলৈকে পচন্দ কৰিলে। আৰু চোৰটোৰ পচন্দ অনুসৰিয়ে তাক ফাঁচী কাঠত ওলোমাই মৃত্যুদণ্ড বিহা হ'ল। চোৰটোৰ মৃত্যুৰ পাছত চোৰটোৰ ঘৈণীয়েকে ৰজাৰ পৰা জানিব খুজিলে যে দ্বিতীয় শাস্তিটোত আচলতে আছিল কি। তেতিয়া ৰজাই চোৰটোৰ ঘৈণীয়েকক জানিবলৈ দিলে যে সেই লোহাৰ দুৱাৰখনেদি সোমাই গৈ চোৰটোৱে প্ৰথমে এটা অন্ধকাৰ কোঠা পালেহেঁতেন আৰু সেই কোঠাটোৱেদি আগবাঢ়ি গৈ গৈ এটা ধুনীয়া পোহৰ কোঠা পালেহেঁতেন আৰু সেই পোহৰ কোঠাটোতে হাতত এখন ধৰ্মগ্ৰন্থ লৈ এজন পুৰোহিত পূজাৰী তাৰ বাবে ৰৈ থাকিলহেঁতেন। চোৰটো গৈ পোৱাৰ লগে লগেই পুৰোহিতজনে তাক ধৰ্মগ্ৰন্থখন চুবলৈ দি আৰু কেতিয়াও চুৰ নকৰো বুলি শপত খোৱালেহেঁতেন আৰু তাক এখন পুষ্পসজ্জিত ৰথলৈ আগবঢ়াই দিলেহেঁতেন, যিখন ৰথ নানান উপহাৰেৰে ঠাহ খাই থাকিলহেঁতেন। আৰু এজন ৰথ চালকে সেই ৰথেৰে তাক তাৰ ঘৰত থৈ আহিলেহেঁতেন আৰু সি এটা নতুন জীৱনত প্ৰৱেশ কৰিবলৈ সুবিধা পালেহেঁতেন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰজাৰ এই উত্তৰ শুনি চোৰটোৰ ঘৈণীয়েকৰ কেনেকুৱা লাগিব পাৰে, কি অৱস্থা হ'ব পাৰে তেওঁৰ, তোমালোকে নিশ্চয় অনুমান কৰিছা। এতিয়া প্ৰশ্ন হ'ল যে চোৰটোৱে সেই দুৱাৰখনেদি সোমাই যোৱাৰ কথা নাভাবিলে কিয়? কাৰণ সেই দুৱাৰখন তাৰ বাবে অচিনাকি আছিল। দুৱাৰখনৰ সিপাৰে কি আছিল সেই সম্পৰ্কে তাৰ কোনো জ্ঞান নাছিল আৰু সেয়েহে অচিনাকি দুৱাৰখনেদি সোমাবলৈ সি ভয় কৰিলে আৰু ভয় কৰাৰ ফলতে তাৰ জীৱনলৈ অহা এটা সোণালী সুযোগ সি হেৰুৱাই পেলাবলগীয়া হ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ক'ব খোজা কথাটো হ'ল যে আমাৰ প্ৰত্যেকৰে জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান সোণালী সুযোগ আহে, কিন্তু অচিনাকি হোৱাৰ বাবেই, অপৰিচিত হোৱাৰ বাবেই সেই সুযোগ আমি গ্ৰহণ কৰিবলৈ ভয় কৰোঁ। কিন্তু জীৱনলৈ অহা এই সুযোগবোৰ গ্ৰহণ কৰিব নোৱাৰিলে আমি জীৱনত আগবাঢ়ি যাম কেনেকৈ? গতিকে সুযোগবোৰ গ্ৰহণ কৰিবই লাগিব আৰু তাৰ বাবে আমাৰ মনত সোমাই থকা এই ভয় ভাৱটো আমি এৰিব পাৰিবই লাগিব। তোমালোকে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ব্যংগ অভিনেতা চাৰ্লি চেপলিনৰ নামটো শুনিছাই নিশ্চয়। তোমালোকৰ বহুতে হয়তো এয়াও জানা যে চাৰ্লি চেপলিনৰ মাকে মঞ্চত গীত গাই জীৱন নিৰ্বাহ কৰিছিল। কিন্তু এদিন হঠাৎ মঞ্চত গীত গাই থাকোঁতে মাকৰ কিবা এটা হৈ মাত নোলোৱা হৈ পৰিল আৰু পইচা ভৰি টিকট কাটি গীত শুনিবলৈ অহা দৰ্শক শ্ৰোতাই হুলস্থুল লগাবলৈ আৰম্ভ কৰি দিলে। সেই সময়ত
5 বছৰীয়া শিশু চাৰ্লি চেপলিনে দেখিলে যে পৰিস্থিতি অতি বেয়ালৈ গৈ আছে। দৰ্শক শ্ৰোতা উত্তেজিত হৈ উঠিছে, মঞ্চলৈ কিবা কিবি দলিয়াবলৈ আৰম্ভ কৰিছে আৰু পইচা ঘূৰাই দিবলৈ চিঞৰ বাখৰ লগাইছে দৰ্শক শ্ৰোতাই। ঠিক সেই সময়তেই কোনেও গম নোপোৱাকৈ অকণমানি চাৰ্লি চেপলিনে আহি মঞ্চত মাইক্ৰফোনটো হাতত লৈ মাকৰ মাত উলিয়াই গীত গাবলৈ চেষ্টা কৰিলে। তাকে দেখি শুনি উপস্থিত দৰ্শক শ্ৰোতাই খুব হাঁহিবলৈ ধৰিলে, কাৰণ চাৰ্লিৰ মাতটো মুঠেও মাকৰ নিচিনা নাছিল। হলেও কিন্তু দৰ্শক শ্ৰোতাই অকণমানি চাৰ্লি চেপলিনৰ আচৰণত বৰ আমোদ পালে আৰু জাউৰিয়ে হাত চাপৰি বজাই ল'ৰাটোক অভিনন্দন জনালে। আৰু সেই ঘটনাটোৱে চাৰ্লি চেপলিনৰ জীৱনলৈ সাংঘাতিক পৰিৱৰ্তন আনি দিলে। তেওঁ গায়ক হ'ব নোৱাৰিলে, সেয়া বেলেগ কথা, কিন্তু তেওঁ মানুহক হহুৱাব পৰাকৈ এজন বিশ্ববিখ্যাত ব্যংগ অভিনেতা হৈ পৰিল কেৱল সেইদিনাৰ সেই ঘটনাটোৰ বাবে। এতিয়া তোমালোকে মন কৰা যে সেইদিনা মঞ্চত মাকৰ মাত নোলাওঁতে অকণমানি চাৰ্লিয়ে যদি মাইক্ৰফোনটো হাতত নললেহেঁতেন, শ দৰ্শক শ্ৰোতাৰ সন্মুখত যদি গীত গাবলৈ সাহস নকৰিলেহেঁতেন, তাৰ পৰিৱৰ্তে যদি ভয় কৰিলেহেঁতেন, মই গীত গাব পাৰিম জানো বুলি ভাবি যদি থমকি ৰলহেঁতেন, তেন্তে চাৰ্লি চেপলিনক আজি তোমালোকে কোনেও হয়তো চিনি নাপালাহেঁতেন, নহয়নে বাৰু? গতিকে অচিনাকি কাম এটা সন্মুখলৈ আহিলেই আমাৰ যি ভয় খোৱাৰ স্বভাৱ আছে, সেয়া আমি এৰিব লাগিব, ত্যাগ কৰিব লাগিব, বা ত্যাগ কৰাটো জীৱনৰ বাবে অত্যন্ত জৰুৰী। আমি সাধাৰণতে সদায় কৰি থকা কামবোৰকে কৰি থাকিবলৈ ভাল পাওঁ, নহয়নে বাৰু? কিন্তু জ্ঞানীজনে কৈছে, তুমি যদি সদায় কৰি থকা কামবোৰকে কৰি থাকা, তেন্তে সদায় পাই থকা ফলাফলবোৰেই পাই থাকিবা। জীৱনলৈ নতুন একো নাহিব, পৰিৱৰ্তন একো নাহিব। আৰু জীৱনলৈ যদি একো পৰিৱৰ্তনেই নাহে, তেন্তে জীৱনটো যি থকাৰ মজা থাকিব ক'ত? তোমাৰ জীৱনলৈ যদি কিবা পৰিৱৰ্তন অনাৰ কথা ভাবিছা, জীৱনত যদি কিবা সলনি কৰাৰ কথা ভাবিছা, তেন্তে তোমাৰ চিন্তাধাৰা, দৃষ্টিভংগী, কাম কৰাৰ ধৰণ ইত্যাদিবোৰো সলনি কৰিবই লাগিব। আৰু সেয়েহে ইংৰাজীত কোৱা হয়, ইফ নাথিং চেঞ্জেছ দেন নাথিং চেঞ্জেছ, অৰ্থাৎ একো যদি সলনি নহয় তেন্তে একোৱেই সলনি নহয়। আমি যেতিয়া কৰবালৈ গৈ থাকিব লাগিব, বেয়া ৰাস্তা বুলি, নতুন ৰাস্তা বুলি, অচিনাকি ৰাস্তা বুলি আমি যদি ৰৈ দিওঁ, তেতিয়া আমি আৰু আগুৱাই যাব নোৱাৰিম, গন্তব্যস্থান নাপামগৈ, একে ঠাইতে ৰৈ থাকিব লাগিব। জীৱনটোৰ ক্ষেত্ৰতো একেই। গৈ থাকোঁতে কিবা যদি নতুন কাম কৰিবলগীয়া হয়, সাহসেৰে কৰিব লাগিব। কিবা যদি নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, সাহসেৰে সন্মুখীন হ'ব লাগিব। আৰু তাকে নকৰিলে আমাৰ জীৱনটো আগুৱাই নাযাব, একে ঠাইতে ৰৈ থাকিব লাগিব, যিটো আমি হয়তো কোনেও কেতিয়াও নিবিচাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক এই বাৰ্তা দিব খুজিছোঁ যে জীৱনৰ কোনো ক্ষেত্ৰতে আমি ভয় খাব নালাগিব। ভয় খাই আমি জীৱনৰ কোনোটো সুবিধা, কোনোটো সুযোগ আমি এৰি দিব নালাগিব। জীৱনটোৱে হৈছে নতুনক লগ পোৱাৰ এক অবিৰত যাত্ৰা। গতিকে নতুন কিবা এটা দেখি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। জীৱনত যিমানেই নতুন দুৱাৰ পাই গৈ থাকিবা, সকলো দুৱাৰ এখন এখনকৈ সাহসেৰে খুলি গৈ থাকিবা। নতুন কাম কৰিবলৈ সদায় আগ্ৰহ প্ৰকাশ কৰিবা। কোনে জানে কোনখন দুৱাৰৰ সিপাৰে সৌভাগ্যই তোমাৰ বাবে অপেক্ষা কৰি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। অন্য এটা উপযোগী বিষয় লৈ খুব সোনকালে পুনৰ তোমালোকক লগ পাম। আৰু তোমালোকৰ সৰ্বতো প্ৰকাৰে ভাল হওক, খুব ভাল হওক, তাকেই কামনা কৰি মই পাৰ্থজ্যোতি বৰুৱাই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।